নমস্কাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅলৈ আজি ভিডিঅটি লৈ আহিছো কৃষক বন্ধুসকলৰ বাবে যিসকল কৃষক বন্ধু হাঁহ কুকুৰা পালনৰ সৈতে জড়িত এটি বিশেষ বস্তু দেখুৱাবৰ কাৰণে আপোনালোকক লৈ আহিছো আশা কৰিছো ভিডিঅটিৰ দ্বাৰা আপোনালোক অলপ হলেও উপকৃত হ'ব হাঁহ কুকুৰা উমনি দিয়াৰ ক্ষেত্ৰত আমি সাধাৰণতে দেখিবলৈ পাওঁ যে বহুত ডিম কেতিয়াবা নষ্ট হৈ যায় আৰু সেই ডিমবিলাক কেনেকৈ আমি নিৰ্বাচন কৰিব পাৰোঁ তাৰ ওপৰতে আজি ভিডিঅটি প্ৰস্তুত কৰিছো আহক ভিডিঅটি পলম নকৰি আৰম্ভ কৰোঁ এইটো হৈছে ঘৰতে তৈয়াৰ কৰি লোৱা এটা ইনকুবেটৰ অৰ্থাৎ হাঁহ কণী উমনি দিয়া হাঁহ কুকুৰা কণী উমনি দিয়া এটা যন্ত্ৰ এতিয়া ইয়াৰ পৰা আমি ডিমসমূহ কেনেকৈ নিৰ্বাচন কৰিম হেতুকে আপোনাক দেখুৱাম তাৰ বাবে লাগিব এটা মোবাইল ফ্লাছ লাইট ভাল ফ্লাছ লাইট লগা হ'লে ভাল সো আহক আপোনালোকক দেখুৱাম কেনেদৰে আমি ডিমসমূহ নিৰ্বাচন কৰিম তাৰ বাবে এটা ডিম লৈছোঁ এনেকৈ আপোনালোকেও উমনি দিয়া ডিমবিলাক ল'ব যিবিলাক পোৱালি হৈছে এনেকৈ দেখিবলৈ পাব লাইটটো নুমাই দিয়া লাইটটো নুমাই আন্ধাৰ কৰি দেখুৱাইছোঁ আন্ধাৰত ল'ব আপোনালোকে এনেদৰে এইবিলাক এইটো পোৱালি হৈছে আপোনালোকে দেখিবলৈ পাইছে আঁচ আহি গৈছে ইয়াত এইটো ৰাখিব পাৰিব আপোনাৰ পোৱালি ওলাবৰ বাবে বেলেগ এটা এইটো এটা দেখিবলৈ পাইছে এইটো ধুনীয়াকৈ পোৱালি হৈছে এইবিলাক দেখিছে লৰাই আছে ভিতৰত এইটো দেখিবলৈ পাইছে ইয়াত একো নাই এইটো ডিম আপোনালোকে উমনিৰ পৰা উলিয়াই পেলাব এইটো এমাহ দিন ৰাখি থ'লেও ইয়াৰ কোনো পোৱালি নোলায় ইয়াৰ পৰা এনেকৈ আপোনালোকে নিৰ্বাচন কৰিব তেতিয়া নিশ্চয় সফল পাব ইয়াৰ পৰা